সাংবাদিক কি টেররিস্ট নাকি? হাতত বুম লৈ নালাগে তাকে বম লৈ যায় নাকি? অতিকৈ দুৰ্ভাগ্যজনক। বৰ্তমান সময়ছোৱাত দেখা গৈছে যে নিৰাপত্তাৰ নামত সদায় সাংবাদিকসকলক আতিশায্য চলোৱা হৈছে, বিশেষকৈ আৰক্ষী ফালৰ পৰা। কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে নিজে চিৰাঙৰ বাচুগাঁৱত এটা নিৰাপত্তাৰ যিটো বেষ্টনী তেওঁ নিজে ভংগ কৰি ৰাইজৰ মাজত সোমাই গ'ল। নিৰাপত্তাৰ সকলো তেওঁলোকৰ নীতি বিধি ব্যৱস্থা তেওঁ নিজে ভংগ কৰিলে। অথচ সেই চিৰাঙৰে কাজল গাঁৱত এই মুখ্যমন্ত্ৰীৰ জনসভাত এগৰাকী সাংবাদিকক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দোহাই দি জ্যেষ্ঠ সাংবাদিকক তেখেতক যিটো সাংবাদিকৰ কাৰণে সংৰক্ষিত এলেকাৰ পৰা আৰক্ষীয়ে বাহিৰত ওলাই যাব নিদিলে। অথচ মুখ্যমন্ত্ৰীয়ে ওচৰত তেখেতৰ কেইটামান প্ৰশ্ন আছিলে, তেখেতৰ অফিচৰ পৰা এছাইনমেণ্ট দিয়া আছিলে। এই আৰক্ষীৰ এই ব্যৱহাৰৰ কাৰণে তেখেতে নিজৰ মন্তব্যখিনি মুখ্যমন্ত্ৰীয়ে আকৌ ৰাখিব নোৱাৰিলে, প্ৰশ্ন সুধিব নোৱাৰিলে। তাৰপিছত যেতিয়া আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে যেতিয়া সাংবাদিকসকল মানে সৰব হৈ উঠিল, তেতিয়া আৰক্ষীয়ে ক'ব লাগিব যে তাৰ পৰা যেন ছত্ৰভংগ দি পলায়পত্ৰং দিলে, কোনো বিধি ব্যৱস্থা গ্ৰহণ নকৰিলে। আজিও দেখা গৈছে চিৰাং জিলাৰ সদৰ কাজল গাঁৱত জিলা প্ৰশাসনৰ পৰা অৰুণোদয় আঁচনি বিতৰণৰ নামত এক বিশাল জনসভা আয়োজন কৰিছে। ইয়াতে দেখা গৈছে কি ইয়াতো এই VIP কালচাৰ বা নিৰাপত্তা দোহাই দি সাংবাদিকসকলক কিছু সংখ্যক যদি চিনাকি আছে বা কিবা আছে বা তেওঁলোকৰ 4th গ্ৰেডৰ জিলা প্ৰশাসনৰ 4th গ্ৰেডৰ কৰ্মচাৰী ঘুমাই গৈ আছে, তেওঁলোকক তথাকথিত VIP পথেদি, অথচ সাংবাদিকসকলক প্ৰৱেশ কৰিব দিয়া হোৱা নাই। তেওঁলোকৰ নিৰাপত্তা দোহাই দি আধা কিলোমিটাৰ ঘূৰি যাব লাগে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। মুঠতে ক'ব লাগিব যে বৰ্তমান চিৰাং জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে নিৰাপত্তা দোহাই দি VIP কালচাৰক এক প্ৰমোট কৰা আমি দেখিবলৈ পাইছোঁ। চিৰাং আৰক্ষীৰ লগতে জিলা প্ৰশাসনে ছেম কৰিছে, ৰাইজক মাতি আনিছে ইয়াতে ৰ'দৰ মাজত, তেওঁলোকে হাত বিচনি দি গৰমত থাকিব লগা হৈছে। অথচ মঞ্চত এই ৰাইজে ভোট দিয়া নেতাই বা মন্ত্ৰীসকলৰ কাৰণে তাতে শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা কৰিছে। এইটো কি চলি আছে আচলতে? য'ত প্ৰধানমন্ত্ৰীয়ে য'ত কৈ আছে যে আমাৰ VIP কালচাৰ থাকিব নালাগে, VIP কালচাৰ নোহোৱা কৰিব, সেই সময়ত দেখা গৈছে যে প্ৰশাসন আৰু আৰক্ষীয়েই বৰঞ্চ তেওঁলোকে নিৰাপত্তা দোহাই দি বিভিন্ন কাৰণ দেখুৱাই তেওঁলোকে VIP কালচাৰক প্ৰমোট কৰা দেখিবলৈ হৈছে। এনেকুৱা ঘটনাক আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ আৰু এই ঘটনাৰ বাবে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ। আজিও ছেম কৈছে যে নিৰাপত্তা দোহাই দি, মানে সাংবাদিকৰ কি টেৰৰিষ্ট নেকি? হাতত বুম লৈ নালাগে তাকে বম লৈ যায় নেকি? যে আৰক্ষী কিমান সাংবাদিকক আৰক্ষীয়ে ইমান হাৰাশাস্তি কৰিব নিৰাপত্তাৰ নামত? এইটো কেনেকুৱা পলিচি? এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।